নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ আমি আন এবিধ অংক লৈ তোমালোকৰ ওচৰত হাজিৰ হৈছোহি। আজি আমি কোনো এটা সংখ্যা 25ৰে হৰণ কৰিম। 25ৰে হৰণ কৰা তোমালোকে ভাবিছা 25 আমি কেনেকৈ হৰণ কৰিম? একো চিন্তা নকৰিবা, আমি এটা বিশেষ পদ্ধতি অৱলম্বন কৰিম আৰু সেই পদ্ধতিটো অৱলম্বন কৰাৰ লগে লগে আমি উত্তৰ পাই যাম আৰু এই উত্তৰবিলাক আমি পুনে পুনে লিখিম, নহয় জানো? এতিয়া চোৱা, প্ৰথমতে মই লিখিলোঁ 921 ডিভাইডেড বাই 25 ডিভাইডেড বাই 25। এতিয়া আমি কোৱেশ্যন ভাগফল কিমান পাম আৰু ৰিমাইণ্ডাৰ কিমান পাম। এতিয়া আমি প্ৰথমতে ৰিমাইণ্ডাৰ উলিয়াই ল'ম। আমি প্ৰথমতে কি উলিয়াম? ৰিমাইণ্ডাৰ। 25ত কেইটা ডিজিট আছে? দুটা। আমি ইয়ালৈ আহিলোঁ, দুটা ডিজিট 21 পালোঁ। আমি সোঁফালৰ পৰা দুটা ডিজিট ল'লোঁ 21। 21টো 25তকৈ সৰু, গতিকে আমি ৰিমাইণ্ডাৰ অৰ্থাৎ বাকী 21 পালোঁৱেই। চোৱাচোন কেনেকুৱা ভাল হয় নে বাৰু? উজু হৈছেনে বাৰু? এতিয়া 21 আমি ৰিমাইণ্ডাৰ পাই গ'লোঁ, বাকী পাই গ'লোঁ। এতিয়া বাওঁফালে থাকিলে কিমান? 9। আমি 9টোক কিহে পূৰণ কৰিম? সদায় বাওঁফালৰ যিবিলাক অংক থাকে সেইবিলাক 9ৰে পূৰণ কৰিম। 9ৰে নহয়, 4ৰে পূৰণ কৰিম। বাওঁফালে যিবিলাক সংখ্যা থাকিব আমি 4ৰে পূৰণ কৰিম। এতিয়া বাওঁফালে 9 আছে, 9 4 = 36। 36। এতিয়া আমি উত্তৰ পাই গ'লোঁ 921 ডিভাইডেড বাই 25। কোৱেশ্যন 36, ৰিমাইণ্ডাৰ 21। এইবাৰ আমি 4টা অংকযুক্ত এটা সংখ্যা লৈছোঁ। 7634 ডিভাইডেড বাই 25। 25ত দুটা অংক থকাৰ কাৰণে আমি ইয়াতো সোঁফালৰ পৰা দুটা অংক আমি প্ৰথমতে বিবেচনা কৰিম। ইয়াত 34 আছে। কিমান আছে? 34। গতিকে আমি ৰিমাইণ্ডাৰ কিমান পাম? তোমালোকে গম পাইছে চাগৈ আমি ৰিমাইণ্ডাৰ কিমান পাম। 34ক 25ৰে ডিভাইড কৰিলে একবাৰ দি আমি বাকী কিমান পাম? 9 পাম। 34ক যদি 25ৰে আমি ডিভাইড কৰোঁ, একবাৰ দি আমি কিমান বাকী পাম? 9। গতিকে সেই 9টো আমি ৰিমাইণ্ডাৰ পাই গ'লোঁ। 9টো আমি ৰিমাইণ্ডাৰ পাই গ'লোঁ। এইটো হৈ গ'ল। এতিয়া আমি বাওঁফালে 76 পাইছোঁ। 76ক আমি কিহে পূৰণ কৰিম? 4ৰে পূৰণ কৰিম। তেতিয়াহ'লে আমি 6 4 = 24। আগতে আমি এটা বাৰ দিছিলোঁ, গতিকে 25। 6 4 = 24, 1 25। 25 বহিলে 2 in hand। তাৰপাছত 7ক আমি 4ৰে পূৰণ কৰোঁ। 7 4 = 28, in hand 2 30, 305। আমি এতিয়া 4টা অংকযুক্ত সংখ্যা 25ৰে হৰণ কৰিলোঁ। হৰণ কৰি আমি কিমান পালোঁ? কোৱেশ্যন পালোঁ 305, 305 আৰু ৰিমাইণ্ডাৰ বাকী 9 পালোঁ। বুজিছা নিশ্চয়? ভাল লাগিছেনে? লাগিব পাৰে, নিশ্চয় লাগিছে, নহয় জানো? আহা আমি আৰু এটা অংক কৰোঁ। 89 65 ডিভাইডেড বাই 25। আমি কোৱেশ্যন কিমান পাম? ৰিমাইণ্ডাৰ কিমান পাম? আমি 25 দুটা অংক পাইছিলোঁ, 65 ল'লোঁ। 65ক আমি যদি 25ৰে ডিভাইড কৰোঁ, দুবাৰ দি কিমান বাকী পাম? 15 বাকী পাম, নহয় জানো? দুবাৰ দি আমি কিমান বাকী পাম? 15। গতিকে 15 অৰ্থাৎ 15টো আমি বাকী পালোৱেই। এইটো বাকী পালোৱেই। আমি দুবাৰ দিছিলোঁ, এতিয়া মনত থৈ দিব লাগিব। আমি কেইবাৰ দিছিলোঁ? দুবাৰ। এতিয়া আমি
বাওঁফালে থকা সংখ্যাটোক 4ৰে পূৰণ কৰিম। 4 × 36 আমি দুবাৰ দিছিলোঁ। 36 4 × 36 36 37 38 কিমান হ'ল 38 3 in hand 8 4 = 32 8 4 = 32 32 আমি ৰিমাইণ্ডাৰ 3 পাইছিলোঁ। আমি আগতে 3 বাৰ দিছিলোঁ, গতিকে 32 লগত 3 যোগ কৰিলে 35। গতিকে আমি 8965 ডিভাইডেড বাই 25 আমি কিমান পালোঁ? কোৱেশ্যন পালোঁ 358 আৰু ৰিমাইণ্ডাৰ পালোঁ 15। এইবাৰ আমি 5টা অংকৰে গঠিত সংখ্যাক 25ৰে ডিভাইড কৰিম। আমি 5টা অংক হিচাপে ল'লোঁ 2 3 7 1 8 ডিভাইডেড বাই 25। ইয়াত আমি এতিয়া আঁচ নাপাৰোঁ, আঁচ নপৰাকৈ আমি অংকবিলাক কৰি চাম। এতিয়া আমি 25 দুটা ডিজিট আছে, ইয়াত দুটা ডিজিট পালে 18 25কৈ 18টো সৰু, গতিকে আমি ৰিমাইণ্ডাৰ কিমান পালোঁ? 18 পালোঁ। 18টো হৈ গ'ল, এতিয়া ৰিমাইণ্ডাৰ পাই গ'লোঁ। এতিয়া 237ক আমি 4ৰে মাল্টিপ্লিকেশ্যন কৰিম। 4ৰে মাল্টিপ্লিকেশ্যন কৰিলে কিমান পাম? 4 7 = 28 2 in hand 4 3 = 12 2 14 1 in hand 4 2 = 8 1 9 আমি কোৱেশ্যন পালোঁ 948 আৰু ৰিমাইণ্ডাৰ পালোঁ 18। তোমালোকে নিশ্চয় বুজিছা। এতিয়া মই তোমালোকক দুটা অংক দিম, তোমালোকে ছেকেণ্ডৰ ভিতৰত কৰি পেলাবা দেই। এতিয়া লোৱাচোন, আমি দিছোঁ তোমালোকক 824 ডিভাইডেড বাই 25। এইটো কৰিবা। ইয়াত 3টা অংক থকা দিছোঁ, এতিয়া 4টা অংক দিছোঁ। ধৰি লোৱা মই দিলোঁ, ধৰি লোৱা 5 9 ছাপ'জ 3টোৱে দিলোঁ ডিভাইডেড বাই 25। এই দুটা অংক তোমালোকে এতিয়াই কৰি পেলোৱা আৰু চাবা যাতে খৰখেদাকৈ কৰিবা, অতি সোনকালে যাতে কৰিব পাৰা, কম সময়ৰ ভিতৰত কৰিব পাৰা। আজিকালি প্ৰতিযোগিতামূলক সময়, গতিকে যিমান পাৰা অংকবোৰ খৰকৈ কৰিবা। আজিলৈ আহোঁ, নমস্কাৰ।